ধূম্রপান নিষেধ দিবস হিসাবে আমার স্কুল মডেল একাডেমি খনামুখত এটি বৃহৎ শোভাযাত্রাৰে ইয়াক অবজারভেশন কৰিছোঁ। আজি বিশ্ব ধূম্রপান নিষেধ নো টোবেকো ডে হিসাবে 31 মে। এই দিনত আজি গোটেই ভাৰতবৰ্ষতে এই দিনটোক বিশ্ব ধূম্রপান নিষেধ দিবস হিসাবে পালন করা হয়। যেহেতুকে আমার ছাত্র ছাত্রীসকলে খুব উৎসাহেৰে কেৱল ছাত্ৰ ছাত্ৰীসকল নহয়, এই মডেল একাডেমিৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী গোট লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ সন্মানীয় দুৰ্গা শৰ্মাদেৱে যি ইনিচিয়েটিভ লৈ এই বিশ্ব ধূম্রপান নিষেধ দিবসটো মনাবৰ কাৰণে বা ছাত্ৰ ছাত্ৰীক এই বিষয়ে জ্ঞাত কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে, আমি শিক্ষক গোটৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পোষ্টাৰ বেনাৰ প্ৰস্তুত কৰিছে। নো স্মোকিং ডে, নো স্মোকিং, নো টোবেকো, ধূম্রপান বন্ধ কৰক, ধূম্রপান বন্ধ কৰক ইত্যাদি শ্লোগানেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা গোৰ্খা চৌক পৰ্যন্ত এটা শোভাযাত্ৰা উলিয়াই ইয়াৰ যিটো লোকেলিটি, এই লোকেলিটিসমূহ মানুহসকলকে সজাগ কৰি তুলিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, তাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু এই ধৰণে এই অঞ্চলৰ সমূহ বিদ্যালয়সমূহেও এনেধৰণৰ যদি প্ৰচেষ্টা হাতত লয়, নিশ্চয় আমাৰ এই অঞ্চল ধূম্রপান নিষেধ ফ্ৰী অঞ্চল হিচাপে গঠিত হ'ব। তাৰ কাৰণে মই ইয়াৰ স্থানীয় যিসমূহ সংস্থা সংগঠন বা বিদ্যালয়সমূহ আছে সকলোকে আমি মডেল একাডেমিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আমাৰ এই শোভাযাত্ৰাত